আকাশত দেখা পাইছেনে ইমান ধুনীয়া গুড মৰ্ণিং আপোনাৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ এইখন আজি মানে বেলেগ এটা মানে ভাল লাগিছে দেখিছেনে আকাশত ইমান মজা লাগিছে ৱাও এইটো কি হয় মিছাইল নেকি বা এতিয়া আমাৰ খোৱা লোৱা হ'ল বেগ ল'লোঁ স্ক্ৰিপ্ট চালোঁ এতিয়া আমি যাম আৰু মোৰ লগত আছে এয়া ভৈৰৱে কেমেৰাটো কৰিছিলে ধন্যবাদ আৰু তেওঁ তুমি ৰেডি হোৱা যোৱা মানুহে আমি যাওঁ আৰু আমাৰ আৰম্ভ আকৌ আহ My name is Harshita Khatunia. এই আমাৰ হৰ্ষিতা এতিয়া আমি ৰূপাইতে শ্বুটিং কৰি আছিলোঁ হৰ্ষিতা আমাৰ এতিয়া এই লোকেশ্যন পেকআপ হ'ল ছাৰ আমি বহি আছোঁ আমাৰ গাড়ী আহিব এতিয়া ছাৰ আমি আছোঁ এজন সন্মান কছাৰীৰ সংস্কৃতিৰ ওপৰত বিস্তাৰিত ৰূপে অধ্যয়ন কৰা আৰু তেখেতৰ নাম লভিত কুমাৰ শইকীয়া লভিত কুমাৰ শইকীয়া তেখেতৰ সোণোৱাল কছাৰীৰ সংস্কৃতি বা সাহিত্য সম্পৰ্কে অগাধ জ্ঞান আৰু তেখেতে এখন কিতাপ লিখিছে কিতাপখন মোক উপহাৰ দিছে আৰু খুব ভাল লাগিছে এনে গুণী জ্ঞানী দুখ পালে মোৰ খুব ভাল লাগে আৰু এই ছবিখনতো তেখেতে বিশেষ ভূমিকা লৈছে আপোনালোকে দেখা পালে অলপ আগত শ্বুটিং এয়া লভিত কুমাৰ শইকীয়া ছাৰ এয়া ধন্যবাদ ছাৰ ভাল লাগিল আপোনাৰ লগত শ্বুটিং কৰি এতিয়া আমি শ্বুটিঙৰ আহি পালোঁ ছেকেণ্ড লোকেশ্যন এয়া দেখা পাইছে এখন ধুনীয়া পথাৰ দেখা পাইছে এয়া আৰু সিফালে আছে বাগান আৰু আমাৰ ইয়াত হ'ব শ্বুটিং খুব ধুনীয়া লোকেশ্যন থাকিব দে হ'ব আমি সেইফালে আহিব নিওঁ ৰেডি না তোমালোক একদম বিৰাট ভয় খাবা কিন্তু দেই কেমেৰা তোৰ হ'ল দৰা বাঘ বুলি গৰখীয়া ল'ৰাসকল শ্বুটিং কৰি ভাল লাগিছে তোমালোকৰ কেনেকুৱা মজা লাগিছে জঁপিয়াই দিয়া অকণমান ভাল লাগিছে ভাস্কৰ আজি জঁপিয়ালে কেনেকৈ জঁপিয়ালে কেনেকৈ আচলতে আমি শ্বুটিং কৰিলে গৰু আপোনাক দেখা পাইছিলে গৰুৱে খেদালে মানে মোকটোতো এই মস্ত গৰু এটা খেদিছে অকণমানি পোৱালি কুকুৰটো এতিয়া ভৰি চাইডত আহোঁতে উপায় নাই আৰু আমাৰ শ্বুটিং হ'ল এয়া দেখিছে মাটি চাকি আৰু মাটি চাকিয়ে মই মানে মাটি চাকি পোহৰে মই শ্বুট কৰি আছোঁ এয়া তুমি আৰম্ভ কৰিবা মই পাৰ গ'লে আইফোন নাচাবা আৰু তুমি অলপ ঘড়ীবিলাক ফাষ্ট উঠাই থাকিবা ৰেডি কেমেৰা এয়া হ'ল ঢেকীয়া আৰু বাজিছে এতিয়া 1:10 আৰু আমাৰ এতিয়া কষ্টিউম ডিজাইন বহিছে ডিজাইনাৰ সুৰজ আৰু হ'ল আমাৰ ভৈৰৱ এয়া ভৈৰৱ ডিজাইনাৰ বনাইছে আৰু এয়া হ'ল শিৱ মানে বিৰাট ৰূপ আমি বনাই আছোঁ আৰু এয়া হ'ল পাৰ্বতী আৰু এয়া হ'ল শিৱৰ কাৰণে কষ্টিউমৰ আৰু এটা অংগ হ'ল এইখিনি লতাখিনি আপোনালোকে দেখা পাব ইয়াৰ পাছত কেনেকুৱা হয় তেখেতৰ ৰূপ যোৱা তুমি কাপোৰ বস্ত্ৰ হৰণ কৰি থৈ আনি যোৱা আমি তোমাক পূৰণ কৰিম এইখিনি এয়া আমাৰ শিৱ ৰেডি হৈছে বৰ্তমান চুজ দাই কষ্টিউম ডিজাইন কৰা আছে আমি দুজনে কৰিছোঁ এয়া শিৱ বিৰাট ধুনীয়া হৈছে এই শিৱ বিৰাট ৰূপ দেখা পাইছে আপোনালোকে এইফালে আৰু এতিয়া অলপ আছে তাপ সেইখিনি কৰাৰ পাছত শেষ হ'ব যোনটো মেমেৰি লতা বুলি কয় আপোনালোকে দেখা চিনি নাপাব পাৰে এই লতাটো চাওক এইটো পাতটো এইটো লতা মেমেৰি লতা এটা কাৰণে মেৰিয়াই দিলে মেমে শব্দ এটা হয় বোলে তোমাৰ চলি আছে আমাৰ ফটোশ্বুট
কাৰণ এতিয়া শিৱৰ ক্ৰীড়াটো দেখি প্ৰত্যেকে মানে কেমেৰা অন কৰিবলৈ বাধ্য এয়া শিৱ আৰু পাৰ্বতী আৰু মাজত কেমেৰামেন বীৰেন্দ্ৰ তেওঁ ঠাণ্ডাত কৰোণা হৈছে আৰু কিন্তু ঠাণ্ডাত বডি উলিয়াই আছে গতিকে আমি প্ৰথম লৈ লওঁ শ্বটটো কাৰণ বাজিলে আমাৰ 1:30 আৰু ৰাতিপুৱা আমাৰ খুব সোনকালে কল টাইম আছে গতিকে আমি শ্বট লৈ লওঁ আউট হ'ব লাগিলে ইটোত হ'ব লাগিছিলে আচলতে আমাৰ এতিয়া শ্বুটিং টেকআপ মজা ষ্টিল দুটা মাৰি দিয়ক আৰু মানে ড্ৰেছৰ কাৰণে মাৰি দিয়ক এটা অ'কে আপোনালোকে দেখা পালে এতিয়া আমাৰ শ্বুটিং কেনেকুৱা পালে নাজানো আৰু মুখৰ চকুটো চাগে বা মুখখন কি হৈছে নাজানো দিনটো শ্বুটিং কৰি বহুত ভাগৰুৱা হৈ আছোঁ এতিয়া যাবৰ হ'ল তাৰ আগত আৰু শিৱ পাৰ্বতী এটা আপোনালোক চিনাকি কৰি আছোঁ এয়া আমাৰ শিৱ তোমাৰ নামটো কৈ দিয়া মোৰ নাম শ্ৰী ধীৰাজ শইকীয়া এই শিৱ ক্ৰীড়াটোৰ ওপৰত আপোনালোকে দেখা পাব এই ক্ৰীড়াত অৱতাৰ তেখেতৰ আৰু এয়া হ'ল লুপা ন হেল্ল' লোপামুদ্ৰা সোণোৱাল পাৰ্বতী পাৰ্বতী আপোনালোকে খুব সোনকালে দেখা পাব আৰু এই বৰ্তাই বহুত কষ্ট কৰি আছে এই ৰাতি কেইটা বজাত আপোনাৰ দেখা পাইছেনে মই বাৰে ঘড়ী দেখাইছোঁ 1:30 বাজি গৈছে এতিয়া পেকআপ হ'ল বৰ্তা বহুত ধন্যবাদ আপুনি ইমানখিনি সহায় সহযোগিতা কৰাৰ বাবে আমি এতিয়া যাওঁ আৰু ধন্যবাদ হয় বাই আপোনালোকক কাইলৈ লগ পাম বাই